অহাকালি নামঘৰত কিষাণ বুলি কোৱা হয় যিহেতু তিথি উপলক্ষে কলভাৰ দিয়া হয় বুলি কয়। বেলেগৰ ঘৰত আমাৰ নামঘৰত যিখিনি উপকৰণ দিয়ে বা যিখিনি বস্তু লাগে সমস্ত দিয়ে তাক কল মানে ভাৰ কৰি নিয়ে তাকে কলভাৰ বুলি কোৱা হয়। আৰু আমি সমস্ত লগ লাগি এই কলভাৰটো নিব আহিছোঁ। মই দেখুৱাইছোঁ সকলোকে। মই ব্লগ দিম বুলিছোঁ, মুখখন মিলাই আছে। এতিয়া দেখা পাইছে আমাৰ বা সমস্ত লগ লাগি আমি কলভাৰটো নিবলৈ আহিছোঁ। আৰু আমাৰ লগত এইকেইটাও আছে, টিকলা এই হাই কোৱা। আমি যে কলভাৰ নিবলৈ আহিছোঁ তাৰ বিষয়ে অলপমান আমাক বাপে জনাব। তো নমস্কাৰ, মই শ্ৰী ধৰণেশ্বৰ দাস, তামোলপুৰ শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰৰ সভাপতি পদত আছোঁ। কলভাৰটো হ'ল বৰপেটা সত্ৰ আদি পুৰুষৰ পৰাই আছে, সত্ৰ স্থাপনৰ পিছৰ পৰাই এইটো আছে। প্ৰত্যেকটো গুৰু দুজনাৰ তিৰোভাৱ তিথি আৰু মথুৰা দাস বুঢ়াদাস তিৰোভাৱ তিথি বৰপেটা সত্ৰত হাতী হিচাপে কৰভাৰ দিয়ে। কৰভাৰৰ সম্বন্ধ যিখিনি আমাৰ গাজী প্ৰসাদৰ যিখিনি থাকে সেই গোটেইখিনি বস্তু তেওঁলোকে দিয়া হয়। প্ৰসাদ আদি কৰি উপকৰণ আদি আজি তামোলপুৰ শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰত আমাৰ সত্ৰৰ সমূহ শ্ৰী ভুৱনেশ্বৰ পাঠক দেৱে প্ৰতি বছৰে মহাপুৰুষ শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে কৰভাৰ দিয়ে। সেয়েহে আজি তিথিৰ আগদিনাখন আমি সমূহ ৰাইজ ইয়াতে সমবেত হৈছোঁ আৰু তেখেতে আমাৰ সত্ৰলৈ যি কৰভাৰ আগবঢ়াব সেই কৰভাৰখিনি আমি ভাৰ হিচাপে আমাৰ সমূহে ইয়াত আই মাতৃসকলে আমি কৰভাৰখিনি গ্ৰহণ কৰিম আৰু এইখিনি আমি সত্ৰলৈ এটা নীতি আদৰ্শৰ মাজেৰে আমি লৈ যাম। আমি নাম প্ৰসংগ কৰি আমি কৰভাৰখিনি গ্ৰহণ কৰি সত্ৰলৈ যাম। এইখিনি হ'ল কৰভাৰৰ মুখ্য। আমাক অতি গুৰুত্বপূৰ্ণ কথাখিনি ক'লে, আপোনালোকে হয়তো বুজি পাইছে। তো আমি অতি শীঘ্ৰে কলভাৰটো নিম, মই দেখুৱাম কি লোৱা হয়, কেনেদৰে নিয়া হয়। কলভাৰ নিবলৈ আমাৰ সত্ৰৰ আইসকলখিনিও আহিছে, আপোনালোক দেখুৱাইছোঁ। আমাৰ তামোলপুৰ শাখা সত্ৰৰ এখেত হৈছে আমাৰ ডাঙৰ পাতখিনি বুলি কোৱা হয় আৰু এখেত হৈছে আমাৰ সৰু পাতখিনি। তো আপুনি কি ক'ব? আজিকো আহিছে আৰু কি কেনেকুৱা আজি আহিছোঁ মানে কালি মাধৱ দিব তিথি তিথি উপলক্ষে ইয়াতে কিবা কাৰণে আগৰ নিয়ম মতে কলভাৰ বুলি কয়, সেইকাৰণে আৰু ইয়াতে আমাৰ এই এনেধৰণে কলভাৰৰ সামগ্ৰীসমূহ লোৱা হৈছে। দেখা হৈছে নাৰিকল, ভৰি লাগিব, ভৰি লাগে কল। আগত যাবা দিব লাগিব।
এই ফটো কৰিব দিয়াচোন কিতাপ বহুত দিছে এই আগৰ ছুটি কৰি দিয়া হ'ল নেকি ভাঙি দিলে বস্তু অলপ পাতলা কৰি দিয়কচোন বাৰু বাবা ঐ আজি তাকো ক'লে কাষা আনিবি এতিয়া আনি দিয়া What is it?